জিত কি চিঙি আছে? এইয়া বিন চিঙি আছোঁ। বিন চিঙি আছে। বিন নিজে ৰোৱা বস্তুটো সেইকাৰণে চিঙি আছোঁ। এইয়া 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 ইফালেও আছে। আপোনালোকক দেখুৱাইছিলোঁ টাবটো চাফা কৰি থাকোঁতে ন, বানি থাকোঁতে দেখুৱাইছিলোঁ। গাছ হৈ গ'ল, বিনো হ'ল। এইবাৰ আমি খাম, কিন্তু মোৰ এলাৰ্জিৰ কাৰণে মই খাব নোৱাৰোঁ। যিটোকে ভাজি দিব লাগিব। ঘৰৰ ফ্ৰেছ বিন, আৰু এইটো ফ্ৰেঞ্চ বিন বুলি কয় ন? ফ্ৰেঞ্চ বিন। খালি ময়ো চিঙো। নাখালে নাপায়। মই সেইকাৰণে নিচিঙো, যেতিয়া ৰুইছে যিহেতুকে যেতিয়াই চিঙক এই অৱস্থা হয় মই চিঙি। সেইটো কাৰণে আৰু এক ফেট আছে, ফেট অলপ ডাঙৰ হ'ব। ইমান দীঘল হৈছে চাওক, বুঢ়া হোৱা নাই, কোৱালাই আছে, আৰু ডাঙৰ হ'ব। ইয়াতে এইখিনি অলিল, ইয়াৰ এইখিনি এইবাৰ পিছফালে যাওঁ। পিছফালেও আছে কেইপাতমান, খালে আমাৰ পিছফালে টাবত এনেকৈ ৰুই দিছে। ইমান মৰম কৰি চিঙে। মই টিনৰ ওপৰত যে কৈ দিছোঁ সেইকাৰণে শব্দটো। 3 পেটমান আছে। পিঠা বন্ধাকবি ৰুইছে যিটো টাবত, অলপ এইটো হৈছে ব্ৰকলি ন? ব্ৰকলি ৰুইছে, এইটো এটা ব্ৰকলি। খালি টাব ৰেডি কৰা আছে, ভাঙাৰ তুলি দিব। ঘৰত কিবা কিবি ৰুলে এনেকৈ খাব পাৰি।